Welcome to my channel Pointers all. I hope সকলো ভালে আছে। আজি হৈছে জুনৰ 14 তাৰিখ আৰু আজি এটা নতুন ব্লগ ষ্টাৰ্ট কৰো বুলি ভাবিছো। আজি আসলতে খুৰাৰ বাৰ্থডে হয় আমাৰ ঘৰৰ। হেতু কাৰণে ব্লগটো ষ্টাৰ্ট কৰো। আৰু আমাৰ প্ল্যান আছিল বেলেগ কৰিবলৈ যোৱা বাট অত্যন্ত বৰষুণ হোৱাৰ কাৰণে আমাৰ প্ল্যানটো চেঞ্জ হ'ল। সো সেই কাৰণে ইয়াতে আমাৰ নক্ষত্ৰ বুলি এখন আছে বেলতলা তাতে যাম। তাতে কি দেখাব পাৰো আপোনালোকক দেখাব চেষ্টা কৰিম। আশা কৰো ভিডিওটো ভাল পাব বুলি। বৰষুণ দিছে চাওক না বাপৰে আমি এতিয়ালৈকে ওলাইয়ে যোৱা নাই দেই জাম জাম কৰি পেলাই এয়া বৰষুণ চাওকচোন। ৰাতিপুৱাৰ পৰা বৰষুণ। আমি নক্ষত্ৰ আহি পাই গ'লো আৰু আহি পাই মই এন্ট্ৰেন্সখিনি লোৱা নাই বাট এইখিনি মই লৈছোঁ মুখৰ আগতে এনেকৈ ধুনীয়াকৈ ফুলৰ এটা টাব ৰাখিছে আৰু এইখিনিতে ধুনীয়াকৈ গোলাপ ফুল আৰু এনেকৈ মাজতে ফুল ৰাখিছে। মোৰ ইমান ভাল লাগিলে সেইকাৰণে মই ভাবিলোঁ অকণমান ভিডিঅ' কৰি লওঁ ভিতৰৰখিনি। আগতে মই অহা নাই আচলতে যদিও মই ওচৰতে আছিলোঁ। আৰু এইটো হৈছে তেওঁলোকৰ লবিতে ধুনীয়াকৈ কিছুমান বস্তু সজাই ৰাখিছে। এইটো হৈছে ৰেষ্ট ৰুম আৰু এই পেইণ্টিং কেইখন চাওক তিনিখন পেইণ্টিং গছৰ হয় ইমান ধুনীয়াকৈ মানে সজাইছে। আৰু ইয়াতে গণেশ এজনৰ ফটো আছে আৰু এইটো ৱেইটিং হল হয় মানে ৱেইটিং ৰুম টাইপৰ। আৰু সেইটো আছিলে বাওঁফালে ৰেষ্ট ৰুমৰ ফালে আৰু এইফালেও আছে। এয়া হৈছে আমাৰ পেহা পেহী আৰু এয়া পেহা পেহীয়ে বৌহঁতক ফটো উঠাই দিছে। আৰু লগতে মই কৈছোঁ যে আপোনালোকো মোৰ ভিডিঅ'ত ওলাইছে বুলি। ইয়াতে এনেকৈ চোফা আছে, চোফা নহয় চেয়াৰ আছে। আৰু এয়া হৈছে গণেশৰ মূৰ্তিজনা ইমান ধুনীয়া লাগিছে আৰু মই প্ৰায় এনেকৈ দেখাই পাওঁ তাতে সেইকাৰণে ইয়াত দেখি আৰু ভাল লাগিছে। আৰু এনেকৈ এখন গ্লাছ আছে মিৰ'ৰ এখন আছে। আৰু ইয়াতে গণেশৰ ছাইডতেই মানে এনেকৈ আপোনাৰ দুখনকৈ এখন চেয়াৰ আছে। আৰু এইখিনি ঝুমাৰখিনি চাওক ইমান ধুনীয়া লাগিছে। লাইটছখিনি মানে বৰ ভাল লাগে এনেকৈ থাকিলে। আৰু ডেক'ৰেশ্যনটো ভাল হ'লে ইণ্টেৰিয়ৰটো ভাল হ'লে এনেও ভাল লাগে। এনেও হোটেলবিলাকৰ ভালেই হয়। মই নাজানো নক্ষত্ৰ 4 ষ্টাৰ হয় নে কিমান ষ্টাৰ হয় একচুৱেলি মই নাজানো। আৰু এয়া হৈছে আপোনাৰ ৰেষ্টুৰেণ্টৰ যিখিনি মানে তেওঁলোকৰ ৰেষ্টুৰেণ্টখন হয় ইমান সজাই ৰাখিছে বাৰু। আৰু তেওঁলোকৰ কেপাচিটি কিমান মই ইমান সুধি আহিব নহ'লে কাৰণ ফাৰ্ষ্ট টাইম গৈছোঁ ন মই। ইয়াতে এয়া খুৰাহঁত বহি আছে, খুৰী তাৰপৰা বাহঁত বহি আছে, পেহীহঁত। তেওঁলোকে মেনু ডিছকাশ্যন কৰি আছিলে কি কি দিয়া হ'ব কি কি দিয়া নহ'ব। আৰু মই এইফালে ভিডিঅ' কৰি আছিলোঁ। সেইফালে হৈছে মোৰ দাদা মানে দাদা মোৰ বৰজনা দাদাই আৰু বৰজনা বুলি নাই খুৰীয়ে খুৱাব লাগিব। কেক কাটিঙো হৈ গ'ল। এয়া খুৰাৰ বাৰ্থডে যিহেতু খুৰীক অকণমান কেক খুৱাই দিছে। আৰু মেইন মই ফটোটো মৰা নাই ভিডিঅ'টো লৈ আছোঁ। মই যিহেতু ভিডিঅ' কৰি আছোঁ মই ওলাই থকা নাই। ছাইডতে বৌ আছে। এয়া মানুহ হৈছে আমাৰ জেঠ পেহা। আমি জেঠ পেহা বুলিয়ে কওঁ, জেঠু বুলিও ক'ব পৰা যায়। কেক কাটিঙৰ অলপমান মই তেওঁলোকৰ নিজৰ লগতে ৰাখি গৈছোঁ। সেয়া হৈছে ভাইটি আৰু সেয়া জানো কৈছিলোঁ যে সেয়া খুৰী আৰু সেয়া খুৰাৰ ল'ৰা খাই দিছে। আৰু ছাইডৰ বাকী আমি পেহাদি নিজে খাই দিব ধুনীয়াকৈ নাপাবও পাৰে যে সেইকাৰণে আকৌ কৈছোঁ। সেইফালে ব্লু কালাৰ পিন্ধাগৰাকী আছিলে জেঠাই। আৰু এতিয়া আমি কি কৰিছোঁ আমি দুজনী মানে কি কৰিলোঁ কেকখিনি বোলো অকণমান মানে ভাগ কৰি দিওঁ কৰি পেলাই অলপ কৰিছোঁ। তেনেকুৱাতে ভাইটিয়ে ক'লে যে কেকখিনিতো তেখেতসকলেও ভাগ কৰি দিব পাৰিব। তাৰপিছতে তেখেতসকলে ভাগ কৰি দিছিলে মানে ৰেষ্টুৰেণ্টৰ যোন আছে তেওঁলোকে ভাগ কৰি দিছিলে। আমি মানে আহিয়ে যায় নহয় যিটো হেবিট হয় সেইটোৱে আহি যায় সেইকাৰণে। আৰু কেকটো যথেষ্ট টেষ্টি আছিলে। সেয়া বাহঁতে দিছিলে বহুত কাষ্টমাইজ কেক হয় কোন দিছিলে একজেক্টলি মই নাজানো। খুৰাৰ ফালৰ পৰা দিছিলে তাতে মানে খুৰা যিহেতু ডক্টৰ হয় সেইটো হিচাপত দিছিলে। আৰু এয়া আমি দুজনী মই অকণমান খোৱাৰ মানে ভিডিঅ'টো লৈ থৈ দিছিলোঁ কি কি আছিলে মানে আইটেমবিলাক দেখুৱাবলৈ বুলি নহয় আৰু এনেই আমি যে একেলগে এসাঁজ যে খাইছিলোঁ সেয়া লৈছিলোঁ। সেইফালে বহি আছে চান্তম, এইফালে এনেকৈ পেহাহঁতে সকলোৱে খাই আছে। আৰু সদায় যি থাকে সেইখিনি বস্তুৱে হয়। মই জাষ্ট আৰু ভিডিঅ'টো ল'লোঁ এইটো কাৰণে যে আমি সকলোৱে মিলি খোৱাৰ এসাঁজ মানে ভিডিঅ'। সেয়া সকলোৰে মানে বেলেগ বেলেগ হয় ন। আৰু সকলোৰে অকণমান মানে কিছুমান মানে এতিয়া খুৰাহঁতৰেই হওক নাইবা জেঠ পেহাহঁতৰ অলপ এজো হৈছে তো সেইটো হিচাপতে মানে যেনেকৈ হয় তেনেকৈ লোৱা হৈছে।
কালি আমাৰ আহি পাওঁতে মানে বাৰ্থডে তাৰপিছত আহি পাওঁতে অলপ টাইম লাগিলে আৰু কালি একদম কাৰেণ্ট নাছিলে আমি অহাৰ পিছত বৰষুণৰ কাৰণে সেইকাৰণে কালি ব্লগটো শেষ কৰিব পৰা নগ'লে চ' মই ব্লগটো বনালোঁ অলপ চলপ যিমান পাৰোঁ বহুতখিনি বনালোঁ বাৰু আৰু কিছুমানৰ পৰা বেলেগৰ পৰা পোৱা লোৱা ভিডিঅ'বিলাকো এড কৰিছোঁ দুই এটামান যদিহে আপোনালোকে তেতিয়াহ'লে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বহুত বেছিকৈ একো নকওঁ সেয়াই আৰু মই পৰহিলৈ চাগে ঘৰলৈ যাম ঘৰলৈ গ'লে ভিডিঅ' কৰিম তেতিয়া আজিলৈ আহিছোঁ বাই বাই